নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভালে আছে। স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আজি মই পটল ধুই লৈছোঁ, এইবোৰ মান ধনিয়া, নৰসিংহ এইবোৰো লৈছোঁ লগতে। আৰু এতিয়া মই ধুই লোৱা দুটা পটল পুৰি লৈছোঁ। গেছতে পুৰিছোঁ আৰু পুৰা হৈ গ'ল। পটলটো খুব সোনকালে সিজে। আৰু আন দুটা পটল লৈছোঁ, সেই দুটা এনেদৰে বাকলিবোৰ চুচি দিছোঁ মই, ওপৰৰ বাকলি। আৰু এয়া হৈ গ'ল, ধুই ল'লোঁ। আৰু এতিয়া এনেদৰে কটাৰীখনেৰে অকণমান ভিতৰলৈকে সুমুৱাই আগ মাৰি দিছোঁ। আৰু তাৰ বিপৰীত চাইডে, যিটো চাইডে অকিয়াই লৈছিলোঁ, তাৰ বিপৰীত চাইডে এনেদৰে অকিয়াই ল'ব লাগে। বেছি ভিতৰলৈ সুমুৱাই দিব নালাগে, মাজতে অকণমান ইফালৰ পৰা সিফালৈ অকিয়াই দিয়া মাজতে অকণমান এৰি দিব লাগে, নহ'লে বেছি ভিতৰলৈ সুমুৱাই দিলে ছিঙি যাব টুকুৰা হৈ, তেতিয়া ডিজাইনটো হৈ নুঠিব। আৰু এয়া বেলেগ এটাও মই এনেদৰে দেখুৱাই দিছোঁ। মই পটলটোৰ মূৰকেইটা কাটি দিয়া নাই। এয়া হৈ গ'ল, ধুই ল'ম এতিয়া। ধুই ল'লোঁ। ইয়াতে এতিয়া সানি ল'ব পাৰি। নিমখ, হালধি, মছলা দিলে মছলা দি ল'ব পাৰে। মই মছলা নিদিওঁ, অকণমান শুকান জলকীয়া গুড়িহে দি লৈছোঁ। এয়া শুকান জলকীয়া গুড়ি দিছোঁ, অকণমান বেছি নহয়। আৰু এনেদৰে সানি লৈছোঁ, আমি পটল ফ্ৰাই কৰোঁতে যেনেদৰে সানি লওঁ তেনেদৰে। আৰু পুৰা পটলকেইটা মই বাকলিখিনি গুচাই লৈছোঁ, অকণমান জ্বলি গ'ল বেছিকৈ। খুব সোনকালে সিজি যায় পটলটো। আৰু আনফালে এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীতে মই তেল দি ল'লোঁ। তেল গৰম হোৱাত পটল দুটা, যি দুটা নিমখ হালধি লগাই লৈছিলোঁ, সেই দুটা ইয়াতে দি দিছোঁ। এতিয়া ফ্ৰাই কৰি ল'ম, যেনেদৰে ফ্ৰাই কৰোঁ, পটল ফ্ৰাই কৰোঁ এনেদৰে ফ্ৰাই কৰিম। গেছৰ ফ্লেমটো বঢ়াই ৰাখিছোঁ। সিজিছে আৰু আনফালে সিজিব দিছোঁ। এয়া সিজি গৈছে আৰু ধুনীয়াকৈ ডিজাইনটো ওলাই পৰিছে, কাটি কাটি দিয়া মাজতে যিটো অকিয়াই অকিয়াই লৈছিলোঁ সেইটো। আৰু হেতাখনেৰে হেঁচি চাব লাগে মাজতে, যদি সিজি যায় তেতিয়া কোমল কোমল হয়, আৰু হেঁচা মাৰিলে চেপেটা হৈ যায়। আৰু যদি সিজি নাযায় তেতিয়া টান টান হৈ থাকে, সেইটো নিজে অনুভৱ কৰা যায়। এয়া সিজি দিছোঁ আৰু ভিতৰৰ পানীবোৰ ওলাই গৈছে। এতিয়া ধুনীয়া ডিজাইন হৈ পৰিছে। এইটো হৈ গৈছে পাত পটল বুলি কয়। পাতখিলাৰ দৰে হয় ডিজাইনটো, সেইটো কাৰণে পাত পটল বুলি কোৱা হয়। আৰু এয়া খুবেই ধুনীয়া লাগিছে দেখিবলৈ, কাটা কাটা পাতখিলাৰ দৰে। আমি সদায় ফালি ফালি পটল ফ্ৰাই কৰি খাওঁ, মাজতে এনেদৰেও অকণমান খাই চাব লাগে, টেষ্টটো লৈ চাব লাগে সকলোৰে ডিজাইনবোৰ। আৰু এয়া মোৰ সিজিলে পটল দুটা, সেইখিনি তেলতে মই কেৰেলা ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই এটা মিক্সিং জাৰত এয়া দি লৈছোঁ নৰসিংহ পাত আৰু পুৰি লোৱা পটলকেইটা, যিকেইটা বাকলি গুচাই লৈছিলোঁ সেইকেইটা, আৰু মান ধনিয়া, ভেদাইলতা পাতো দি লৈছোঁ লগতে। এয়া ভেদাইলতা পাত মই পটল দুটা দিয়াৰ কাৰণে এনেদৰে দি লৈছোঁ পাতবোৰ। অকল পটল দিও বনাব পাৰি চাটনি। আৰু ইয়াতে দিছোঁ ৰচুন, আদা থাকিলে আদা দিবই লাগে, প্ৰয়োজন অনুসৰি নিমখ আৰু জলকীয়া। আৰু এয়া মই মিক্সিতে গ্ৰাইণ্ড কৰি ল'লোঁ, হৈ গ'ল ৰেডি। এয়া এতিয়া এখন পাততে মই এনেদৰে সজাই লৈছোঁ ধুনীয়াকৈ। দেখিবলৈ ইমান ধুনীয়া লাগিছে পটলকেইটা। আৰু পটলৰ যিকণ চাটনি খাই খুবেই ভাল লাগে, যদি খোৱা নাই খাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব।
তেতিয়া মই দিয়া ভিডিঅ'